নমস্কাৰ। PM কিষাণৰ হিতাধিকাৰীৰ এটা ডাঙৰ খবৰ। 19 নং কিস্তিৰ দিন ঘোষণা। শীঘ্ৰে কৰি লওক এইকেইটা কাম, নহ'লে বঞ্চিত হ'ব পাৰে PM কিষাণৰ 19 নং কিস্তিৰ পৰা বঞ্চিত। PM কিষাণৰ 19 নং কিস্তিৰ ধন 24 ফেব্ৰুৱাৰীৰ দিনা সোমাব বুলি ঘোষণা। আপোনালোকে যদি এইকেইটা কাম কৰা নাই তেতিয়াহ'লে শীঘ্ৰে কৰি লওক, অন্যথা আপোনালোকৰ একাউণ্টত PM কিষাণৰ ধন নোসোমাব। PM কিষাণ সন্মান নিধিক লৈ আহি গ'ল ডাঙৰ খবৰ। কেতিয়া আপোনাৰ একাউণ্টত সোমাব PM কিষাণৰ 19 নম্বৰ কিস্তি? বছৰত 3বাৰকৈ দিয়া হয় এই ধন। ইয়াৰ বাবে আপুনি কৰিব লাগিব eKYC। হিতাধিকাৰীৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধন। এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম। আগন্তুক কিস্তিৰ ধন পাবলৈ eKYC কৰাটো বাধ্যতামূলক। PM কিষাণ এপৰ জৰিয়তে কৰিব পাৰিব eKYC। অনলাইনতো কৰিব পাৰিব eKYC।